এতিয়াও আপুনি ইমোচনেল হৈ গৈছে খুব আপুনি মানুহগৰাকী বহুত ইমোচনেল ন বেছিকৈ ভাবে নেকি কথাবিলাক খুব বেছি মানে দকৈ ভাবে ন ভাবোঁ দকে ভাবোঁ আৰু হেৰি মই অকণমান চিধাকৈও কথা কওঁ সেইটো কাৰণে বাৰু বহুতৰ লগত বেয়াও হ'ব লগা হয় বহুত মৰমেৰে এনেকৈ কিছুমান কথা মানে ধুনীয়াকৈ এতিয়া কিছুমানে এতিয়া হেৰি কথাটো মানে বহুত বেয়া লগা কথাটো মানে ধুনীয়াকৈ কৈ দিব পাৰে মই এতিয়া চিধাকৈ ক'বলৈ জানো নাহে মানে মোৰ বেলেগ শব্দ মানে শব্দত ক'বগৈ নোৱাৰি আৰু এতিয়া মই তোমাৰ লগত বহুত ধুনীয়াকৈ কথা পাতি আছোঁ অলপ মৰমতে পাতিছোঁ সকলোৱে চাব যে এনে মানে ধৰি লওক মানে খাৰাংখাচ হয় আৰু খাৰাংখাচ মানে কেতিয়াবা হয়তো ৰাফ নিচিনা হয় যে মানুহে মানে ভুলকে লৈ লয় ৰাফ নহয় আচলতে মানে চিধা চিধি হয় কিন্তু মোৰ আচলতে তেনেকৈ মই নেচাৰ তেনেকুৱা আপোনাৰ থাকে চবৰে বেলেগ বেলেগ নেচাৰ এতিয়া যোনে মানে লগত থাকিলে গম পায় কিন্তু কেতিয়াবা হঠাতে যদি কোনোবাই পাই যায় সেইটো অলপমান মানে বেলেগ হয়তো ভাবিব পাৰে তুমি এইটো ফিল কৰিছিলা নাই মই যিদিনাখন তোমাৰ লগত প্ৰথম কথা পাতিছোঁ নাই ফোনটো থোৱাৰ পিছতে মানে ভাইটিজেও কৈছে আপুনি যে হেৰি সদায় কথা পতা নিচিনা কাপোৰলৈকে পাতিলে যে বুলি কৈছে মোক নাই মই একো ফিল কৰা নাই আকৌ ৰাফ বা তেনেকুৱা ধৰণে একো ফিল কৰা নাই